নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি শিকিম অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ আৰু তাৰ ইংৰাজীত কি কয় সেইটো বিষয়ে জানিম আজি। চাওক আহক আজিৰ ভিডিঅ'টো। কিছুমান আমাৰ কমন শব্দ আছে, সেইবিলাক আমি জানো, যেনে ফাদাৰ, মাদাৰ, এল্ডাৰ ব্ৰাদাৰ, য়ংগাৰ ব্ৰাদাৰ, এল্ডাৰ চিষ্টাৰ, য়ংগাৰ চিষ্টাৰ, হাজবেণ্ড, ৱাইফ, এইবিলাক আমি জানো। এইবিলাক ধৰক আমি ইমান আলোচনা কৰিব লগা নহয়, কিন্তু তাৰ ভিতৰত আৰু কিছুমান আছে কেনেকুৱা যিবিলাক আমি আজিলৈকে শুনাই নাই। ইংৰাজীত কি কয় বা সেইটো অসমীয়াত আমাৰ আপাৰ আছাম আছে, লোৱাৰ আছাম আছে, মিডিল আছাম আছে, গোটেইখিনিতে কাক কি কয় সেইখিনিও আমি নাজানো ভালকৈ। গতিকে সেইখিনি আজি আমি জানিম এইটো ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টোত চাই আছে, গম পাই আছে যে বস্তু এইখিনি ভিডিঅ'টো স্ক্ৰল ডাউন হৈ আছে। চ' ইয়াতে গোটেইখিনি মোটামুটি যাই আছে আপোনাৰ। এতিয়া য়ংগাৰ চিষ্টাৰ মানে ভণ্টি, হাজবেণ্ড পতি, ৱাইফ পত্নী, ষ্টেপ চিষ্টাৰ মানে মাহী, ষ্টেপ মাদাৰ মানে মাহীমা বা মাহীআই। তাৰপিছত আছে আপোনাৰ এটা চিলড্ৰেন এণ্ড গ্ৰেণ্ড চিলড্ৰেন, এইটো এটা কিছুমান আমি জানিব লগা আছে। তাৰ ভিতৰত চিলড্ৰেনৰ ভিতৰত চন মানে আমি ঠাই ভেদে বেলেগ বেলেগকৈ কওঁ। তাৰ ভিতৰত পৌ বুলি কওঁ, কিছুমানে পুতেক বুলি কয়, কিছুমানে পুত্ৰ, কিছুমানত ল'ৰা পুতেক আৰু পৌ, এইকেইটা মানে চন ৱাইফ বুলি ক'লে আমি জানো যে আমাৰ বোৱাৰী বুলি কয়। কিন্তু এইটো অলপ বেলেগকৈ আৰু কয় কি ডটাৰ ইন ল মানেও বোৱাৰী। গতিকে ভাষাটো ক'লেই নহয়, অলপ ক'লা হ'ব লাগে। চন ৱাইফ বুলি ক'লে অলপ বেলেগ যেন লাগে। কিন্তু ডটাৰ ইন ল বুলি ক'লে এইটো এটা জেণ্টেল আৰু এটা লাইনত পৰে কথাখিনি। তাৰপিছত আছে ডটাৰ মানে জীয়েক, ছোৱালী, কন্যা, পুত্ৰী। গতিকে ঠাই ভেদে বেলেগ বেলেগ হয় এইটো। আৰু ডটাৰ্ছ হাজবেণ্ড বুলি ক'লে এইটো কি হয়, জোৱাই, মানে ছোৱালীজনীৰ গিৰিয়েক। এইটো চন ইন ল বুলি কয়। ইংৰাজীত এইটো ডাইৰেক্ট আপুনি চন ইন ল বুলি ক'ব পাৰে, আৰু অসমীয়াত জোৱাই। এডপ্টেড ডটাৰ মানে তোলনীয়া ছোৱালী। তোলনীয়া মানে ধৰক নিজৰ নাই, বেলেগৰ পৰা আনি কিনে নিজৰ কৰি লয়, এইটো এডপ্টেড চন মানে তোলনীয় ল'ৰা। গ্ৰেণ্ডচন মানে নাতি। গ্ৰেণ্ড ডটাৰ মানে নাতিনী। গ্ৰেট গ্ৰেণ্ডচন মানে আজু নাতিটো আমি বহুতে হয়তো নাজানো কি বুলি কয়, কি বুলি নকয়। এইটো হৈছে গ্ৰেট গ্ৰেণ্ডচন। আৰু আচল কথা হৈছে কি আজিকালি ইমানখিনিলৈকে নাথাকে মানুহ, মোটামুটি এভাৰেজ মানে আমাৰ বয়সটো কমি গৈছেতো, সেইকাৰণে মানে ইমানখিনিলৈকে ঢুকি পোৱাটো অলপ টান হৈ যায় বহুতৰ ক্ষেত্ৰত। চ' গ্ৰেট গ্ৰেণ্ড ডটাৰ মানে আজু নাতিনী, এইটো ছোৱালীৰ ক্ষেত্ৰত। চ' এইটো হৈছে গ্ৰেণ্ড পেৰেণ্টছ। নেক্সট গ্ৰেণ্ড পেৰেণ্টছ হৈছে গ্ৰেণ্ড ফাদাৰ মানে হৈছে ককা আইতা, আইতা নহয় আটা, ককা দেউতা। তো ঠাই ভেদে আমি কিছুমানে ককা বুলি কওঁ, যেনে আমাৰ এই এৰিয়াত আমি আটা বুলি কওঁ, ককা দেউতা বুলি কয়, আপাৰ আছাম ককা দেউতা, ককা, এনেকুৱা চলে আৰু গ্ৰেট। তাৰপিছত হৈছে গ্ৰেণ্ড মাদাৰটো হৈছে আইতা, আবু, আমি আবু বুলি কওঁ আমাৰ ইয়াতে। চ' কিছুমান ঠাইত আইতা বুলি কয়। আৰু গ্ৰেট গ্ৰেণ্ড ফাদাৰ মানে আজো আটা, আজো ককা আৰু আজো উঠা। চ' ঠাই ভেদে এইবিলাকৰ মানে বেলেগ বেলেগ আৰু মানে। গতিকে কিন্তু জানাটো ভাল আমি, কাৰণ এইটো বস্তু আমি এটা ইণ্টাৰভিউত এইটো বস্তু পাইছিলোঁ আমি, যে এইটো কি বুলি কয়, মানে আপাৰ আছামত এইটো কি বুলি কয়, এনেকুৱাকৈ আহিছিল। এইটো আমাৰ কাৰণে কনফিউজ হৈছিল তেতিয়া, কাৰণ আমি নাজানো বিষয়ে ইমান। চ' গ্ৰেট গ্ৰেণ্ড মাদাৰ মানে আজো আইতা, আজো এনাই আৰু আজো আবু আছে। গতিকে এনেকুৱা বহুত আছে। আৰু গতিকে এইটো হ'ল পেটাৰ্নেল ৰিলেশ্যন মানে আপোনাৰ এইটো আছে বৰদেউতা, ফাদাৰ্ছ এল্ডাৰ ব্ৰাদাৰ মানে দেউতাৰ ডাঙৰ ভায়েক, এইটো বৰদেউতা বা বৰ্তা বুলি কয় ঠাই ভেদে। বৰদেউতা ঠাই ভেদে বৰ্তা। তাৰপিছত আছে আমাৰ ফাদাৰ্ছ এল্ডাৰ ব্ৰাদাৰ্ছ ৱাইফ মানে বৰমা, তেনে আমাৰ দেউতাৰ ককায়েকৰ ৱাইফ মানে ঘৈণী, বৰমা বুলি কওঁ আমি। তাৰপিছত আছে আপোনাৰ ফাদাৰ্ছ য়ংগাৰ ব্ৰাদাৰ মানে দেউতাৰ সৰু ভাই, এইটো দদাই দিও কওঁ, দাইটি, খুৰা। চ' এইটো আংকুল বুলি কয় বহুতে। চ' এনেকুৱা আৰু আছে খুৰী, আণ্টি বুলি কওঁ। আৰু ফাদাৰ্ছ য়ংগাৰ ব্ৰাদাৰ ৱাইফ, এইটো খুৰী বুলি কওঁ, মানে আণ্টি বুলি কয়, এইটো খুৰী অসমীয়াত। তাৰপিছত আছে ফাদাৰ্ছ এল্ডাৰ চিষ্টাৰ মানে আপা জেঠাই। এই আপা জেঠাই ঠাই ভেদে বেলেগ বেলেগ। ফাদাৰ্ছ এল্ডাৰ চিষ্টাৰ হাজবেণ্ড মানে নিচা জেঠু। ফাদাৰ্ছ এল্ডাৰ চিষ্টাৰ হাজবেণ্ড তাৰমানে দেউতাৰ বাইকৰ হাজবেণ্ড। ফাদাৰ্ছ য়ংগাৰ চিষ্টাৰ পেহী মানে দেউতাৰ সৰু ভনী, এইটো পেহী বুলি কওঁ আমি, তেওঁলোকে পেহী বুলি কোৱা হয়। আৰু ফাদাৰ্ছ য়ংগাৰ চিষ্টাৰ হাজবেণ্ড মানে পেহীৰ গিৰিয়েক, এইটো পেহা হ'ব, পেহা বুলি কওঁ। তাৰপিছত আছে আপোনাৰ এইটো মাদাৰ্ছ এল্ডাৰ ব্ৰাদাৰ, নিচা মামা। চ' মাৰ ভায়েক, এইটো মাৰ ডাঙৰ ভায়েক, সৰু ভাই বুলি কথা নাই, এইটো আমাৰ মামাই হয় এইটো। চ' কিছুমানে ইয়াত নিচা মামা, আমাৰ ইয়াত মামা বুলি কওঁ। চ' মাদাৰ্ছ এল্ডাৰ ব্ৰাদাৰ ৱাইফ, চ' মানে মামাৰ ঘৈণীয়েক এইটো আপা মামী। তাৰপিছত মাদাৰ্ছ য়ংগাৰ ব্ৰাদাৰ মানে মাৰ সৰু ভাইকটো আমি মোমাই দিওঁ, মামা এই কওঁ আৰু একে। চ' এইটো মামীয়ে কম, তাৰ ঘৈণীয়েকক কওঁ। চ' মাদাৰ এল্ডাৰ চিষ্টাৰ, এইটো আপা আৰু জেঠাই, মানে মাৰ ডাঙৰ বাইক মানে মাতকৈ ডাঙৰ বাইকজনী, সেইটো আপা বুলি কয়, জেঠাই বুলি কয়। ঠাই ভেদে এইবিলাক বেলেগ বেলেগ উচ্চাৰণ, কিন্তু অৰ্থটো এটাই, মানে মাৰ বাইক। চ' মাদাৰ এল্ডাৰ চিষ্টাৰ হাজবেণ্ড, নিচা আৰু জেঠু। ত' ঠাই ভেদে একেই আপোনাৰ বস্তুবিলাক, মানে মাৰ বাইকৰ গিৰিয়েক, এইটো জেঠুও কয়, নিচা কয়। চ' মাদাৰ য়ংগাৰ চিষ্টাৰ মানে মাৰ ভনীয়েক মাহী বা মাহীদেউ, এই মানে মাহী কওঁ আৰু মাহীদেউ কোৱা হয়। আৰু তেওঁৰ হাজবেণ্ডক মহাদেউ বুলি কোৱা হয়। এইটো মহাদেৱে আছে অকল হয়, মহা বুলি কয় বহুতে, মহা। আমাৰ এই মানে লোৱাৰ আছামত আমি মহা বুলি কওঁ, এইটো কিছুমানে ইয়াত মহাদেউ বুলি কয়। তাৰপিছত আছে ব্ৰাদাৰ্ছ চন মানে মোৰ ভাইটিৰ পুত্ৰ, এইটো হয় ভতিজা। আৰু ভাইটিৰ ছোৱালী হ'লে ভতিজী। আৰু চিষ্টাৰ চন মানে মোৰ ধৰক ভনী আছে, ভনীক বিয়া দিছোঁ, বা বাইদেউ আছে, বাইদেউৰ বিয়া দিছোঁ, বিয়া দিয়াৰ পিছত ল'ৰা ছোৱালীক ভাগিন, ল'ৰা হ'লে, আৰু ছোৱালী হ'লে ভাগিনী। তাৰপিছত আছে আপোনাৰ শাহুৱাই কি কয়, মাদাৰ ইন ল হ'লে এইটো শাহু, আৰু শাহুৱাই বুলি কয় কিছুমানত। আৰু ফাদাৰ ইন ল হ'লে শাহুৰ দেউতা। তাৰপিছত আছে আপোনাৰ এল্ডাৰ চিষ্টাৰ হাজবেণ্ড তাৰমানে ডাঙৰ ভনীৰ গিৰিয়েক, ভিনদেউ বা ভনী। হয়তো মোৰ বাইদেউ আছে ধৰক, বাইদেউৰ গিৰিয়েকক আমি কি ক'ম, ভিনদেউ বা ভিনী। আমাৰ ইয়াত আমি ল'ৰা ছোৱালী ভিনী বুলি কওঁ, আৰু কিছুমান শুৱলা হ'লে ভিনদেউ বুলি ক'লেতো ধুনীয়া আৰু শুৱলা দেখি। তাৰপিছত আছে আপোনাৰ য়ংগাৰ চিষ্টাৰ হাজবেণ্ড মানে আপোনাৰ মানে নিজৰ ভনীৰ গিৰিয়েক, এইটো ভনী জোৱাই কয়, বইনাই কয়, আৰু এটা কয় আমি কুৰ্মা বুলি ক'ব দে, কিন্তু এইটো ইয়াতে লিখা নাই, তথাপিতো আমি ক'ব আমাৰ নিজৰ ভাষা এটা কুৰ্মা মানে ভনীৰ গিৰিয়েকটো। তাৰ এল্ডাৰ ব্ৰাদাৰ ৱাইফ চিষ্টাৰ ইন ল, তাৰমানে এইটো বৌ মানে মোৰ দাদাৰ ঘৈণীয়েক, নবৌ বা আমি বৌ এনেকুৱা আৰু। য়ংগাৰ ব্ৰাদাৰ ৱাইফ তাৰমানে মোৰ
ভাইটিৰ গিৰিয়াক, এইটো ভাই বোৱাৰী বুলি কোৱা হয়। তাৰপিছত আছে হাজবেণ্ড ইল্ডাৰ ব্ৰাদাৰ, তাৰমানে হাজবেণ্ড ইল্ডাৰ ব্ৰাদাৰ মানে হ'ল ঘৈণীয়েকৰ ডাঙৰ ভাই, এইটো বৰ্জনা বা জেঠাল বুলি কয়, বৰ্জনা বুলিও কয়, দদাইদেউ বুলিও কয়, দাদা বুলিও মাতে আমাৰ ইয়াতে বহুতে। আৰু সৰু ভাইটিজনক দেওৰ বুলি কয়, এইটো দেওৰ মানে কোৱাত কয় ডাইৰেক্ট বুলি, কিন্তু আমাৰ নাম মানে নামটো দি মতা হয় যিহেতু সম্বন্ধত সৰু হয়। হাজবেণ্ড ব্ৰাদাৰ ৱাইফ, তাৰমানে হাজবেণ্ড ব্ৰাদাৰ ৱাইফ তাৰমানে হ'ল মোৰ ভাইটিৰ ঘৈণীয়েক, এইটো মোৰ ৱাইফে কি ক'ব যা জোৱালি, যা বুলি কয়। হাজবেণ্ড এল্ডাৰ চিষ্টাৰ, হাজবেণ্ডৰ মানে ডাঙৰ ভনী জেহাও বা বাইচাও। তাৰপিছত হাজবেণ্ড য়ংগাৰ চিষ্টাৰ মানে সৰু ভনীটো, ননন্দ আৰু নন্দেক, আমাৰ ইয়াতে নন্দেক বুলি কয় বহুতে, এইটো নন্দেক, অমুকৰ নন্দেক কাই অমুক এনেকুৱা আৰু। ৱাইফ এল্ডাৰ ব্ৰাদাৰ মানে ঘৈণীয়েকৰ ডাঙৰ ভাই, এইটো কি কয় জেঠেৰী আৰু বৰগিৰি, জেঠেৰী আৰু বৰগিৰি। তাৰপিছত ৱাইফ য়ংগাৰ ব্ৰাদাৰ মানে ঘৈণীয়েকৰ সৰু ভাইটিটোক কি ক'ব ব্ৰাদাৰ ইন ল বা খুলখালি চালা বুলি কয় বহুতে, খুলখালি খুৰালি এনেকুৱা আৰু। ৱাইফ এল্ডাৰ চিষ্টাৰ হ'লে এইটো জেহাও বাইচাও, ৱাইফ য়ংগাৰ চিষ্টাৰ মানে ঘৈণীৰ ডাঙৰ ভনীয়েক মানে সৰু ভনীয়েক, খুলখালি চালি, তাতে চালা ল'ৰা হ'লে ছোৱালী হ'লে চালি, আৰু যদি মানে তাৰপিছত আছে আমাৰ ৱাইফ চিষ্টাৰ হাজবেণ্ড, তাৰমানে মোৰ ৱাইফৰ ভনীৰ গিৰিয়াক, এইটো শালপতি বুলি কোৱা হয়, শালপতি। ব্ৰাদাৰ ইন ল হয় ইংৰাজীত, আৰু চাইল্ড ফাদাৰ ইন ল মানে বিয়ৈ মানে আপুনি য'ত বিয়া কৰাব আপোনাৰ দেউতা আৰু আপোনাৰ ঘৈণীয়েকৰ দেউতাক দুইজনৰ মাজত বিয়ৈ বুলি কয়। আৰু চাইল্ড মাদাৰ ইন ল তাৰমানে মাক ছোৱালীৰো মানে কইনাৰ মাক আৰু দৰাৰ মাক দুইজনে হ'ব বিয়নী। তাৰপিছত আছে ফেমিলি মানে হ'ল পৰিয়ালটো আমি জানো ফেমিলি মানে, কিন্তু বংশটো হৈছে এক্সটেণ্ডেড ফেমিলি মানে হৈছে বংশ, আৰু বংশধৰ হ'লে আৰু এক্সটেণ্ডেড ফেমিলি নহয়, বেলেগ হৈ যাব। এইটো হ'ব আপোনাৰ ডেচেণ্ডেণ্ট মানে হ'ল বংশধৰ, আৰু পূৰ্বপুৰুষ মানে হ'ল এনচিষ্টৰ মানে হৈছে আমাৰ পূৰ্বপুৰুষ। ত' এইখিনি আছিল আজি আমাৰ ভিডিঅ'টি, গতিকে আপোনালোকে চাওক, চাই কি পালে কি নাপালে নাজানো, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব যদি বেয়া নাপায়, আমাৰ বুলি ভাবে ভিডিঅ'বিলাক। ধন্যবাদ।